Hello guys, good morning. আজি ৰবিবাৰ শনিবাৰে আৰু মোৰ ভিডিঅ' কৰা নহ'ল, অকণমান ফুৰিবলৈ গ'লোঁ। তাতেও আৰু ৰেকৰ্ডিং কৰি থাকিব ভাল নালাগে, সেইকাৰণে আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি ৰবিবাৰৰ দিনটোত কিনো কৰোঁ আপোনালোকক দেখুৱাই থাকিম। এতিয়া 8:30 বাজিল। চাহ খালোঁ, চাহ খাই উঠি এতিয়া অকণমান এনেই বহিছোঁ ছাদত। আজি ৰাতিপুৱাটো বৰ ধুনীয়া, কুঁৱলীও পৰিছে, মানুহবিলাক পিকনিক খাবলৈ গৈছে। আমাৰো আছে অৱশ্যে অহা সপ্তাহত এটা পিকনিক, আপোনালোকক দেখুৱাম পাৰোঁ যদি। তেতিয়াহ'লে চাই থাককচোন আজিৰ দিনটোত কি কৰোঁ। শীতৰ এক সেমেকা ৰাতিপুৱা, নিয়ৰ শীত ৰাতিপুৱা বুলিয়ে ক'ব পাৰি। অৱশ্যে মই শীতকালতকৈ গৰম কালটোহে বেছি ভাল পাওঁ, মানে গ্ৰীষ্মকালটোহে বেছি ভাল পাওঁ। কি হ'ল? 8:30 বাজি গ'ল। এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰোঁগৈ। মটৰ, ফুলকবি, আলু এনেকৈ এখন চব্জি বনাম আৰু লুচি বনাম বুলি ভাবিছোঁ। যিহেতুকে বন্ধৰ দিন পুৱা ভাত নাখাওঁ, আগতেও আপোনালোকে জানে। আটাখিনি মঠি লওঁ আৰু লগতে মই আমুল চুগাৰ ফ্ৰী যিটো ডাৰ্ক চকলেট সেইটোও খাই আছোঁ। ঘৰত কোনেও নাখায়, সেইকাৰণে ময়ে খাই থাকোঁ। চব্জিখন বনাই লওঁ লৰালৰিকৈ। নতুন ঘৰটোত আহি মই বস্তু বিচাৰিয়ে নাপাওঁ মাজে মাজে। লুচি বেলা হৈ গৈছে মোৰ, এতিয়া ভাজি লওঁ। লুচি ভাজি বনোৱা পদ্ধতি অৱশ্যে শিকোৱা নাই দেই আপোনালোকক, দেখুৱাইছোঁহে। ৰাতিপুৱা কি খালোঁ, দুপৰীয়া কি খালোঁ, এইখিনি পিছত ডাইৰেক্ট আকৌ দুপৰীয়াৰ মেনুখনলৈ আপোনালোকক লৈ যাম। লুচি বনালোঁ বাৰু, খাই উঠি আপোনালোকক পুনৰ লগ পাম। এয়া মোৰ ব্ৰেকফাষ্টৰ প্লেটখন। তেন্তে একেবাৰে এতিয়া লাঞ্চ ৰেডি কৰা অৱস্থালৈ গৈ আছোঁ। মাছ আনিছে, মাছৰ এটা ৰেচিপি বনাম। মগজ, বিলাহী, আদা, নহৰু, পিঁয়াজৰ এটা পেষ্ট বনাই ল'ম। বেঙেনাখিনি কাটি এনেদৰে নিমখ হালধি সানি থৈ দিছোঁ, ফ্ৰাই কৰিম। তাৰ মাজতে একাপ চাহ খাই লওঁ, গাখীৰ দিয়া চাহ। গাখীৰ দিয়া চাহ মই বন্ধৰ দিনত দুপৰীয়া খাওঁ। দাইল হৈ গৈছে মোৰ, ভাতৰ কাৰণে কুকাৰটো উঠাই দিছোঁ। মাছখিনি ভাজি ল'ম এতিয়া। মাছখিনি ভাজি মই পেষ্টটো প্ৰস্তুত কৰি লওঁ মাজতে। এই গোটেইখিনি মই পেষ্ট বনাই লওঁ। ফুলকবিখিনি বইল কৰি ল'ম। আলু দুটা ডাঙৰ ডাঙৰ এনেকৈ কাটি লৈছোঁ। নতুন আলু আহি গৈছে বজাৰত। ফুলকবি মটৰখিনি বইল কৰি পানীখিনি নিগৰি যাবলৈ থৈছোঁ। মাছ ভাজি হোৱা তেলতে এতিয়া এইখিনি মই কোনো মা মছলা নিদিয়াকৈ ভাজিম। আলু, মটৰ, ফুলকবি এইখিনি অকণমান শুকানে ভাজি ল'ম। হালধি নিমখ দি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিহলি কৰি ভাজি ল'ম। পূৰা শুকানে ভাজি ল'লে ভাল লাগিব। ঢাকোন লগাই দিছিলোঁ, তেল বিৰিঙি উঠিছে। ঢাকোন গুচাই চাওঁতে এইখিনি হৈছে, উঠাই ল'ম এখন প্লেটত। ভালদৰে ভাজিলে ইয়াৰ গোন্ধটো বৰ ধুনীয়া আহে। এতিয়া পুনৰ পেনখনত ৰৈ যোৱা তেলখিনিতে দুটা শুকান জলকীয়া দি দিলোঁ আৰু দিলোঁ জুঠিলা, তেজপাত আৰু কাল জিৰা বা ক'লা জিৰা কেইটামান দি দিছোঁ ইয়াতে। আৰু বেলেগ মা মছলা নিদিওঁ, কাৰণ যিটো পেষ্ট বনাইছিলোঁ তাত আদা, নহৰু, পিঁয়াজ গোটেইখিনি আছে। এক্সট্ৰাকৈ আৰু পিঁয়াজ নিদিওঁ, পেষ্টখিনি দি দিলোঁ মিক্সিৰ বাতিৰ পৰা ইয়াতে। আৰু এইখিনি ধুনীয়াকৈ লৰাই ভাজি ল'ম। মই তেল একেবাৰে কম ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে অলপ বেছিকৈও তেল দিব পাৰে। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। অকণমান এভাৰেষ্ট কোম্পানীৰ যিটো চব্জি মছলা আছে ইয়াতে দি দিম এতিয়া, আৰু অকণমান হালধি দি ভাজিম। নিমখটো পিছত দিম। এভাৰেষ্ট চব্জি মছলাৰ চেণ্টটো বৰ ধুনীয়া আহে, সেইকাৰণে মই অকণমান ব্যৱহাৰ কৰিছোঁ। এচামুচমান দিছোঁ আৰু ইয়াতে। এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম, আৰু ভাজি হ'লে ইয়াত গৰম পানী দি দিম। এতিয়া এইখিনি হৈ গ'ল, ইয়াতে গৰম পানী দি দিছোঁ ভজা হৈ যোৱাৰ পিছত। আৰু উতল আহিলে তাতে ফুলকবি, মটৰ, আলু যিখিনি ভাজি থৈ দিছিলোঁ সেইখিনি ইয়াতে পেলাই দিম। উতল আহিছে, এতিয়া দিব পৰা হৈ গৈছে। ইয়াতে ফুলকবি, আলু, মটৰখিনি দি দিলোঁ, ভালদৰে মিক্স কৰি দিছোঁ। কেতিয়াবা এনেকৈ বনাই খাই চাব দেই। দুটা কেঁচা জলকীয়া কাটি দিলোঁ। এনেইতো আমি মগজ বিলাহীৰে মাছ বনাই খাওঁ, মাছৰ তৰকাৰী। ফুলকবিৰ লগতো এনেকৈ খাই ভাল লাগে। পুনৰ অকণমান গৰম পানী দি দিছোঁ
আৰু ইয়াত এতিয়া মাছ দি দিম। তো তৰকাৰীখন কেনেকুৱা পাইছে জনাবচোন। দেখাততো ভাল লাগিছে, খাই চাব কেতিয়াবা বনাই। মোৰ এতিয়া বাকীখিনিও মই কৰি লওঁ, তাৰপিছত ডাইৰেক্ট আপোনালোকক দেখুৱাই আছোঁ মোৰ লাঞ্চৰ প্লেটখন। আজি মেনুত কি কি আছে গোটেইখিনি দেখুৱাই দিম। এয়া মোৰ লাঞ্চৰ প্লেট, ভাত, বইল কণী, বেঙেনা ফ্ৰাই, চালাড, মাছ ফ্ৰাই আৰু মাছৰ তৰকাৰী, দাইল। তেতিয়াহ'লে ভাবিছোঁ এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ আগত পুনৰ উপস্থিত হ'মহি। নিশ্চয় আজি মাছৰ ৰেচিপিটো আপোনালোকে ভাল পাইছে। এনেই সাধাৰণ ৰেচিপি, তথাপিতো ধৰকচোন অকণমান কেতিয়াবা সদায় খোৱাতকৈ বেলেগকৈ ৰান্ধি খালে আমাৰো ভাল লাগে। আজি মাছৰ ৰেচিপিয়ে দিলোঁ, ইয়াৰ পিছত ভাবিছোঁ আকৌ কিবা পাৰিলে দেখুৱাম আপোনালোকক। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট ছেকশ্যনত, আৰু ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকৰ আগত আহি উপস্থিত হ'মহি। তেতিয়ালৈ টেক কেয়াৰ, বাই বাই।